ৰাতি হোৱাৰ পাছত মই এনেদৰে নিমখ দি পেলাই আপোনালোকে আন্দাজ অনুসৰি নিমখ দি ল'ব আৰু এতিয়া সানি পেলাই বেলি এখন তলাত ৰ'দত দি ল'ম। এনেদৰে শুকুৱাই ল'ব আপোনালোকে অলপ টান কৰি। পাত্ৰত ভৰাই লৈ এতিয়া ইয়াতে দিম অলপ নিমখ আৰু চেনি, ৰেড চিলি আৰু এনেকৈ জলকীয়া দিম। আপোনালোকৰ যদি জলকীয়া থাকে তেতিয়াহ'লে জলকীয়া সৰহকৈ খালে সৰহকৈও দিব পাৰে। মোৰ বেছি নাই ইয়াতে, সেইকাৰণে বটলত আগতে ভৰাই থৈ দিয়া জলকীয়া দিছোঁ আৰু লগতে দিছোঁ মিঠাতেল অলপ দিলেই হ'ব। আৰু চেনি দিলে টেঙা নেভেঁকুৰে, সেইটো কাৰণে আপোনালোকক সেইটো টিপছ দিছোঁ। আচাৰ বনালে তাতে অকণমান চেনি দি দিব আপোনালোকে। আৰু এতিয়া মই আচাৰখিনি গোটেইখিনি মিক্স কৰি দিম নেমুখিনি, আৰু এইখিনি এদিনমান বা দুদিনমান আকৌ ৰ'দত দি দিব আপোনালোকে। মাজে মাজে এবাৰ লৰাই দিব, তেতিয়া আচাৰখিনি নেভেঁকুৰে ভাল হৈ থাকে বহুত দিনলৈকে। চেনি বদলি ভিনেগাৰো দিব পাৰে, ভিনেগাৰ দিলেও নেভেঁকুৰে। মোৰ তাতে ভিনেগাৰ নাই, আৰু ভিনেগাৰ দিলে এটা ধুনীয়া সুগন্ধ ওলায়। পাৰিলে সদায় আচাৰ চিচাৰ বৈয়ামত থ'ব লাগে। তিতা ভাৱ আহে, দুসপ্তাহ বা এমাহৰ পাছত খালে একেবাৰে তিতা ভাৱটো নোহোৱা হৈ যায়। আজিলৈ আপোনালোকৰ পৰা বিদায় ল'লোঁ। আকৌ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।